everyone, good morning. Welcome to my blog. আজি আপোনালোকৰ মাজলৈ মই এটা বইল ফিছৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু এইটো বৰ সাধাৰণ কিন্তু খাবলৈ বিৰাট সোৱাদ লগা আৰু যিসকলে নাজানে তেখেতসকলে শিকিব পাৰিব। যদি মোৰ এই ভিডিঅ'টো ভাল লাগে আপোনালোকৰ তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে মোৰ ফুলনিৰ দুপামান ফুল আপোনালোকক দেখুৱাই লওঁ বুলি ভাবিলোঁ। এয়া হ'ল গধূলি গোপাল, বৰ ধুনীয়াকৈ ফুলিছে। ফুল চাই ভাল লাগে নহয় জানো? ৰাতিপুৱা দেখিলে আৰু মনটো ভাল লাগে। এয়া হ'ল গোলাপ হয়, অৰেঞ্জ কালাৰ, বৰ ডাঙৰকৈ ফুলে। এয়া হ'ল বাগিজ, ভাইলেট কালাৰ, অলপ দিনৰ পিছত ভৰ্তিকৈ ফুলিব। এয়া ৰৌ মাছ ঘৰতে লৈছোঁ। সৰু এটা ল'ম বুলি ভাবিছিলোঁ কিন্তু তেওঁ ডাঙৰ এটা দি থৈ গ'ল আৰু কেইবাসাজো খোৱা হ'ল। এয়া পেটু আৰু কণীও সৰহকৈ পালোঁ। মাছৰ বাবে প্ৰথমতে মই মাছকেইটুকুৰা অকণমান জুইত 2 মিনিটমান সেকি ল'লোঁ। বহুতে নেসেকাকৈও বনায়, মই কেঁচা গোন্ধটো যাবৰ বাবে অকণমান সেকি ল'লোঁ। তাৰপিছত এই পানীখিনিত মই অকণমান খৰিচা, ভোট জলকীয়া আৰু মান ধনিয়া কাটি দিছোঁ আৰু নহৰু আদাৰ পেষ্ট দিছোঁ। তাৰপিছত মই মাছকেইটুকুৰা দি দিছোঁ। ভাল ধৰণে উতল অহাৰ পাছত যেতিয়া পানীখিনি অকণমান কমিব তেতিয়া মই আন্দাজমতে নিমখ দি দিম। খাবলৈ বিৰাটেই সোৱাদ লগা হয়। খৰিচা আৰু ভোট জলকীয়াৰ কম্বিনেশ্যন অতি সুন্দৰ, বিৰাটেই টেষ্টি। আপোনালোকে যিসকলে বনোৱা নাই এবাৰ এনেকৈ বনাই খাব পাৰে, বিৰাট ভাল পাব। আৰু যিসকলে বনাইছে তেখেতসকলে টেষ্টটো জানেই নিশ্চয়। ইটো চাইডে মই অকণমান জ্বলা নিদিয়াকৈ বনাইছোঁ। যিসকলে জ্বলা নাখায় তেখেতসকলে ভোট জলকীয়া নিদিলেও হ'ব, জ্বলা নিদিয়াকৈ খাব পাৰিব। তেনেকৈ বনায়ো খাই ভাল লাগে। এয়া মই জ্বলা নিদিয়াকৈ বনাইছোঁ এভাগ। প্ৰায় এতিয়া হৈ যাব আৰু অলপ পানীখিনি কমিবলৈ দিছোঁ। ভালকৈ উতল অহাৰ পিছত যেতিয়া পানীখিনি কমিব তেতিয়া হৈ যাবগৈ। এয়া ভাল ধৰণে উতলি আছে আৰু এইটো স্বাস্থ্যৰ কাৰণেও বিৰাট ভাল। এনেধৰণে বনাই খালে স্বাস্থ্যৰ কাৰণেও ভাল, কাৰণ ইয়াত তেল মছলা নাথাকে। এয়া মোৰ হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।